গাইজ মানে আজি এনেকুৱা শুনিলোঁ আৰু না এই কথা শুনি মানে মোৰ মনটো বহুত দুখ লাগিছে আৰু কি ক'ম আজিকালি মানে মাল অলপ চলপ খাই মানে এনেকুৱা ব্ৰেইনটো বেয়া হৈ যায় মানুহবিলাকৰ মানে আপোনালোকে এই ভিডিঅ'টো দেখিলে মানে এনেকুৱা বেয়া লাগিব মানে খং উঠিব পালে মানে তাক মাৰিম না কি কৰিম এনেকুৱা লাগিব মানে এইটো ভিডিঅ' আপোনালোকে মন দি শুনি ল'ব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ফেচবুক পেজ বা ইউটিউবত নতুনকৈ আহিছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত আহিছে যদি ফ'ল' কৰি ল'ব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিয়ে যাতে এই ভিডিঅ'টো সকলোৰ ওচৰলৈ গৈ পায় যাতে নেক্সট টাইমত এনেকুৱা নহয় তো আপোনালোকে এই আপডেটটো চাই লওক জুবিন মাৰো চোদা ভিডিঅ' বনা জুবিন মাৰো চোদা দিদে মাওলা কোন চাদা কি কৰিব চাও দে আকৌ জুবিন মাৰো চোদা আকৌ ফুতুৰ বাই জুবিন দে ফেচবুকত দে লাল সিং জুবিন মাৰো চোদা মানে মোৰো এই ভিডিঅ'টো দেখি মানে এনেকুৱা মনত দুখ লাগিছে তাক পালে মই কি কৰিম এনেকুৱা লাগি আছে আপোনালোকে কমেণ্টত জনাই দিব সকলোৱে কি কৰিব ভাবে তো আৰু নেক্সট ভিডিঅ'ত লগ পাম সকলোকে জয় জুবিন দা এজনী বোৱাৰীক ভাল পোৱাটো হাজাৰজনী ছোৱালী ভাল পোৱাতকৈ বহু গুণে ওপৰত কাৰণ এইটো কথা মানে বঢ়িয়া বোৱাৰীজনীয়ে তোমালোকক যিটো মৰম দিব হাজাৰজনী ছোৱালীও কিন্তু সেইটো মৰম দিব নোৱাৰে হয়নে নহয় কোৱাচোন বোৱাৰীৰ মানে আগৰ পৰাই প্ৰেক্টিচ আছে যে এইকাৰণে ভালকৈ মৰম দিবলৈ জানেই আমিও জানো তোমাৰো আছে নেকি বাৰু বোৱাৰী গাৰ্লফ্ৰেণ্ড সঁচা কথা ক'বা দেই এতিয়া বনাম বুলি ভাবে হ'বা না নে হ'লেতো ভালে আছিলে আপুনি হৈ যাওক মানে আপোনাৰ লগতে ফাৰ্ষ্ট লিলিমাইটো লগাই দিওঁ আৰু ন মানে উলট পালট বনাই দি আছে মৰম দিবা এনেকুৱাই ভালকৈ দিবা